ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক মই স্থানাংক জ্যামিতি কোঅৰ্ডিনেট জ্যামিতিৰ কেইটামান MCQ লৈ আহিছোঁ চোৱা প্ৰথম প্ৰশ্নটো হ'ল x অক্ষৰ পৰা -5, -7 বিন্দুৰ দূৰত্ব the distance of the point from the y axis -5, -7 is option A -5 B 5 C -7 D 7 the answer to হ'ব ইয়াত এনসাৰটো হ'ব 7 কাৰণ x অক্ষৰ পৰা দূৰত্বটো y মান হয় y অক্ষৰ পৰা দূৰত্বটো x মান হয় নেক্সট কোৱেশ্চন চোৱা A40 আৰু B60 বিন্দু দুটাৰ মাজৰ দূৰত্ব the distance between the points A40 and B60 is A4 B6 C2 D10 এটা তোমালোকক অপচন দিয়া আছে তোমালোকক এই অংকটো মই কৈ দিছো তোমালোকে দিয়া দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিবা দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিলে তোমালোকে কেনেকৈ কৰিব পাৰিবা অংকটো দেখুৱাইতে আছে এনসাৰটো হ'ব B2 নেক্সট কোৱেশ্চন চোৱা A 0,5 আৰু B -5,0 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু হ'ব midpoint of the line joining two points A50 and B -50 is option তোমালোকক দিয়া আছে A -5,5 -2.5, -2.5 0,0 -2.5 by 2.5 ইয়াত ফৰ্মুলাটো মই দি দিছোঁ তোমালোকে ভাল চাবা এইখনত পুট কৰিলে এনসাৰটো পাবা D নেক্সট কুৱেশ্যন চোৱা A 0,0 বিন্দুটোৱে 1,0 আৰু -1,0 বিন্দু সংযোগ ৰেখাক ভাগ কৰা অনুপাতটো হ'ব if 0,0 divides the line joining 2 points 10 and -10 then ratio is option তোমালোকক দিয়া আছে চোৱা অপচন গিটা 2:1 1:2 3:1 1:1 এনসাৰটো হ'ব তোমালোকৰ 1:1 তোমালোকক মই কেনেকৈ উত্তৰটো হৈছে তাৰ ওপৰত ডেসক্ৰিপচন দি দিছোঁ তোমালোকে অংকটো চাই ল'বা কুৱেশ্যন চোৱা মূল বিন্দুৰ পৰা -x, -y দূৰত্ব হ'ব the distance of the point -x, -y from the origin is option তোমালোকক দিয়া আছে তোমালোকে চোৱা x² + y² -x² + y² -x² - y² x² + y² এনসাৰটো হ'ব x²+। নেক্সট কোৱেশ্চন চোৱা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন যদি -6,5 আৰু -2,3 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু A/3,4 হয় তেন্তে A মান হ'ব if A/3,4 is the midpoint of the line joining 2 points -6,5 and -2,3 is A4 B12 C -6 D -12 the answer to হ'ব তোমালোকক মই ইয়াত অংকটো কৈ দিছোঁ তোমালোকে এইটো মধ্যবিন্দু লোৱা সূত্ৰটো তোমালোকে নিশ্চয় জানা x1 + x2 / 2 y1 ইয়াত x1 + x2 হ'লে -6 -2 / 2 এই পইণ্টটো এইফালে দিয়া আছে A/3 গতিকে -8/2 = A/3 -4 = A/3 A = হ'ব -12 ভেৰি ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যনটো চোৱা যদি A, B, C বিন্দুকেইটা এটা ত্ৰিভুজৰ শীৰ্ষৰ বিন্দু হয় তেনে তলত দিয়া কোনটো সত্য if ABC are 3 points and vertices of a triangle then which one is true AB + BC = AC AB = BC + AC AB + BC greater than AC AB - BC greater than AC এই এনসাৰটো হ'ব AB + BC greater than AC যেহেতু AB BC AC ত্ৰিভুজটোৰ বাহু হ'ব আৰু আমি জানো যে ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ নেক্সট কুৱেশ্যন চোৱা যদি 4,P আৰু 1,0 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 হয় তেন্তে P মান হ'ব if distance between the points 4,P and 1,0 is 5 then value of P is option তোমালোকক দিয়া আছে চোৱা A দিয়া আছে 4B -4 C 0 D +-4 এনসাৰটো হ'ব D +-4 নেক্সট কুৱেশ্যনটো চোৱা যদি AOBC আয়তৰ তিনিটা শীৰ্ষকোণ ক্ৰমে A06 B00 B80 তেন্তে কৰ্ণৰ দিশ হ'ব AOBC is a rectangle whose three vertices A06 B00 B80 the length of the diagonal is A6 B8 C10 C14 এতিয়া তোমালোকক অংকটো মই কৈ দিছোঁ এনসাৰটো হ'ব AB = শেষৰটো প্ৰশ্ন হ'ল 0,4 0,0 আৰু 30 শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজৰ পৰিসীমা that the perimeter of a triangle with vertices 0,4, 0,0, 30 is তোমালোকক অপচন দিয়া আছে 5 B12 C11 D7 এনসাৰটো হ'ব B12 কিন্তু এতিয়া কেনেকৈ অংকটো কৰা হৈছে তোমালোকক মই অকণমান দেখাই দিছোঁ চোৱা তোমালোকে দেখিছা ইয়াত AOB তিনিটা বিন্দু বিশিষ্ট এটা ত্ৰিভুজ ইয়াৰ OA দূৰত্ব OB দূৰত্ব AB দূৰত্ব যোগ কৰিলে
পৰিসীমা ল'ব, কাৰণ আমি জানো যে ত্ৰিভুজৰ পৰিসীমা হৈছে ত্ৰিভুজটোৰ বাহুকেইটাৰ যোগফল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আজি স্থানাংক জ্যামিতি পাঠটোৰ কেইটামান MCQ দিলোঁ। খুব দৰকাৰী MCQ কেইটামান তোমালোকক দিছোঁ, আৰু পৰাপক্ষত যিকেইটা প্ৰশ্নৰ উত্তৰ কৰি দিব লাগে বুলি অনুভৱ কৰিছোঁ সেইকেইটাৰ মই যিমান পাৰোঁ উত্তৰ কৰি দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকৰ এইটো মোৰ হ'ব 8 নম্বৰটো MCQ পাৰ্ট 8, আৰু তোমালোকৰ আৰু বেছি নাই, আৰু মাত্ৰ কেইটামান পাঠ আছে। সেই সকলোকেইটা পাঠৰ MCQ পাবৰ বাবে তোমালোকে মোৰ মেথছ ক্লাছ বাই ধ্ৰুৱজ্যোতি ছাবস্ক্ৰাইব কৰিবা। তোমালোকে আৰু পাছৰ MCQ কেইটা অতি সোনকালে পাবা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে মই শুভেচ্ছা জনালোঁ। সকলোৱে ঘৰত ভালদৰে পঢ়া শুনা কৰা।